হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো আটাইয়ে ভালে আছা। আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজীৰ প্ৰথম লেচন 10 লিটিল ফিংগাৰ্ছ কবিতাটো পঢ়িম আৰু বুজিম। আশা কৰোঁ তোমালোকে সকলোৱে ভালদৰে ভিডিঅ'টো চাই পিনে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। এই কবিতাটিৰ মাধ্যমেৰে আমাৰ শৰীৰৰ বিভিন্ন অংগৰ সৈতে আমাক চিনাকি কৰাব বিচাৰিছে। যেনেকুৱা আমাৰ শৰীৰৰ অংগ হৈছে নাক, কাণ, চকু, হাত, মুখ, ভৰি, পেট, এনেকুৱা বিভিন্ন আমাৰ শৰীৰৰ অংগ আছে। এই অংগসমূহৰ লগত তোমালোকক আজি কিছু চিনাকি কৰা হ'ব। তো এইখন কবিতা হৈছে, কবিতাটোৰ নাম হৈছে 10 লিটিল ফিংগাৰ্ছ। 10 মানে হৈছে 10টা, 10 মানে 10, লিটিল মানে সৰু। তোমালোকৰ হাতৰ আঙুলিবিলাক চোৱাচোন কিমান সৰু আছে, হয়নে নাই? মোৰ অৱশ্যে কিছু ডাঙৰ আছে, কিন্তু তোমালোকৰ একেবাৰে সৰু আছে। তো এই সৰুটো আঙুলিবিলাককে কোৱা হয় লিটিল। লিটিল লিটিল মানে সৰু, আৰু ফিংগাৰ্ছ মানে আঙুলি, ঢেৰ আঙুলি, বহুতক বুজাইছে, সেইকাৰণে ইয়াত এছ লাগিছে। তো 10 লিটিল ফিংগাৰ্ছ মানে 10টা সৰু আঙুলি হৈছে। তোমালোকৰ হাতত দুটা হাত মিলি কেইটা আঙুলি আছে? তেতিয়ালৈকে তোমালোকে ক'বা, আমাৰতো দুটা হাত মিলি 10টা আঙুলি আছে, কাৰণ এই হাতত মোৰ 5টা আঙুলি আৰু এই হাতত মোৰ 5টা আঙুলি। এই গোটেইখন গন্তি কৰিলে কেইটা হ'ব? 10টা আঙুলি হ'ব। ঠিক তেনেকে আকৌ আমাৰ ভৰিৰ মাজতো আঙুলি আছে নে নাই? তো আমাৰ ভৰিটো দুটা ভৰি মিলি 10টা আঙুলি হ'ব। অৰ্থাৎ হাতৰ 10টা আৰু ভৰিৰ 10টা আঙুলি। তো 10 লিটিল ফিংগাৰ্ছ মানে হৈছে 10টা সৰু আঙুলি হৈছে। আকৌ ইফালে গৈছোঁ মই, চোৱা ইয়াত এইজনী মা হয়, এইজনী শিশু হয়। তোমালোকৰ মায়েও তোমালোকক মৰম কৰে নে নকৰে? ঠিক তেনেকৈ এই শিশুজনেও তেওঁৰ মাকক মৰম কৰিছে। মই তোমালোকেও সকলোৱে নিজৰ মাক ঢেৰ মৰম কৰিবা হা। প্ৰতিদিনে তোমালোকে ৰাতি খোৱাৰ আগতে মাকক এটা চুমা দি পিনে ক'বা, গুড নাইট মামা বা গুড নাইট মা বুলি ক'বা। আকৌ ৰাতিপুৱা উঠি পিনে তোমালোকে চুমা দি পিনে গুড মৰ্ণিং মামা বা গুড মৰ্ণিং মা বুলি ক'বা। তো এইখন কবিতাটো আমি এতিয়া বুজিম, চোৱা। কবিতাটিৰ নাম হৈছে 10 লিটিল ফিংগাৰ্ছ, 10টা সৰু আঙুলি। 1 নম্বৰ লাইনত যোৱা, 10 লিটিল ফিংগাৰ্ছ, 10 লিটিল টোছ। আকৌ এবাৰ কৈছোঁ, 10 লিটিল ফিংগাৰ্ছ, 10 লিটিল টোছ। 10টা হাতৰ আঙুলি, 10টা হাতৰ সৰু আঙুলি। ফিংগাৰ্ছ মানে হাতৰ আঙুলি, ফিংগাৰ্ছ মানে হাতৰ আঙুলি। তো 10টা সৰু হাতৰ আঙুলি। 10 লিটিল টোছ, 10টা সৰু ভৰিৰ আঙুলি। হাতত 10টা আঙুলি আছে, ভৰিত 10টা সৰু আঙুলি আছে, হয়নে নাই? তো 10টা সৰু হাতৰ আঙুলি, 10টা সৰু ভৰিৰ আঙুলি। এইটোক পঢ়িব লাগে টোছ ক'ব লাগে, টোছ। 2 নম্বৰ লাইন চোৱা, 2 লিটিল ইয়াৰ্ছ। 2 লিটিল ইয়াৰ্ছ। ইয়াৰ্ছ মানে কি? ইয়াৰ্ছ মানে কাণ। ইয়াৰ্ছ মানে কি? কাণ। এই মাকজনী কাণ চোৱাচোন, এইটো কাণ। এই ল'ৰাটোৰ কাণ ক'ত আছে? ইয়াত আছে। তো 2 লিটিল ইয়াৰ্ছ, আমাৰ কাণ কেইটা? আমাৰ কাণ দুটা, হয়নে নাই? এণ্ড আৰু 1 লিটিল ন'জ, আৰু আমাৰ নাক কেইটা আছে? এইজনী চোৱাচোন, এইজনী মাকৰ নাক কেইটা আছে? নাক আছে এটা। ঠিক তেনেকৈ আমাৰ নাকো কেইটা? আমাৰ নাক এটা। অৰ্থাৎ 2 নম্বৰ লাইনত কৈছে 2 লিটিল ইয়াৰ্ছ, দুটা সৰু কাণ, এণ্ড 1 লিটিল ন'জ, আৰু
এটা সৰু নাক টু মানে দুটা ওৱান মানে এটা ইয়াৰ্ছ মানে কাণ আৰু নোজ মানে নাক আছে 3 নম্বৰ লাইনত চোৱা two little eyes eyes মানে চকু eyes মানে কি চকু আমাৰ কেইটা চকু আছে আমাৰ চকু দুটা আছে হয়নে নাই two little eyes that shine so bright সেই চকুটো কি হয় মানে জিলিকি থাকে শাইন মানে জিলিকি থকা কেনেকে জিলিকি থাকে বৰ উজ্জ্বল হৈ জিলিকি থাকে সো ব্ৰাইট মানে খুব উজ্জ্বল হৈ জিলিকি থাকে চকুবোৰ চোৱাচোন হয়নে নাই চকুবোৰ কি সুন্দৰ কৰি জিলিকিছে উজ্জ্বলভাৱে জিলিকিছে লগতে চকু খোলাৰ লগে লগে আমি গোটেই পৃথিৱীখন দেখা পাওঁনে নাই তো এতে কৈছে টু লিটিল আইজ দুটা সৰু চকু দ্যাট যি নেকি শাইন সো ব্ৰাইট শাইন সো ব্ৰাইট মানে জিলিকি থাকে কেনেকে জিলিকি থাকে খুব খুব উজ্জ্বলভাৱে জিলিকি থাকে ব্ৰাইট মানে উজ্জ্বল শাইন মানে জিলিকি থকা আইজ মানে চকু দ্যাট মানে সেইটো হৈছে 4 নম্বৰ লাইনত and one little mouth আৰু আমাৰ মুখ কেইটা আছে আমাৰ মুখ এটা আছে হয়নে নাই মাউথ মানে মুখ and one little mouth one মানে এটা little মানে সৰু and mouth মানে মুখ সেই মুখেৰে আমি কি কৰো to kiss mother good night to kiss mother good night সেই মুখখনেৰে প্ৰত্যেক ৰাতিয়ে আমাৰ নিজৰ মাক আমি চুমা দিওঁ হয়নে নাই মৰম কৰো কিছ মানে চুমা দিয়া মাদাৰ কাক দিয়া মাকক দিয়া আৰু দেই পিনে কি ক'ব লাগিব গুড নাইট মা বুলি ক'ব লাগিব মই আগতে কৈছো নে নাই তোমালোকে ৰাতিপুৱা উঠি পিনে মাকক চুমা দি গুড মৰ্নিং মা কবা আকৌ ৰাতিও যেতিয়া তুমি টোপনি যোৱাৰ আগতে মাকক চুমা দি তুমি গুড নাইট বুলি কবা তেতিয়া তুমিও মাকক ঢেৰ মৰম কৰা হল মায়েও তোমাক ঢেৰ মৰম কৰে হৈছে এতিয়া ইয়াৰ পিছত আমি আকৌ কাইলৈ ইয়াৰ পিছৰখিনি পঢ়িম কি কি আছে এইবিলাকখিনি পঢ়িম কালি তাৰ কাৰণে তোমালোকে মোৰ চেনেলটো খুব চাই থাকিবা হ'ব থ্যাংক ইউ বাই বাই